নমস্কাৰ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ পাঠ 11 আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ প্ৰশ্ন উত্তৰ। অনুশীলনী 1 নম্বৰ উত্তৰ লিখা। ক নম্বৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলক দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে কি ব্যৱস্থা কৰা হৈছে? উত্তৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলক দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হৈছে। খ নম্বৰ কোন প্ৰতিষ্ঠানত চৰকাৰে বা মানুহে টকা পইচা লেনদেন কৰে? উত্তৰ বেংকৰ জৰিয়তে চৰকাৰে বা মানুহে টকা পইচা লেনদেন কৰে। গ নম্বৰ ৰোগীসকলক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয়? উত্তৰ ৰোগীসকলক চিকিৎসালয়ত চিকিৎসা কৰা হয়। ঘ নম্বৰ সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰা হৈছে? উত্তৰ সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত আৰক্ষীক নিয়োজিত কৰা হয়। ঙ নম্বৰ যিকোনো 4টা অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম লিখা। উত্তৰ 4টা অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম হ'ল বিদ্যালয়, বেংক, আৰক্ষী চকী আৰু ডাকঘৰ। 2 নম্বৰ প্ৰশ্ন খালী ঠাই পূৰ কৰা। ক নম্বৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত লিখা পঢ়া শিকে। খ নম্বৰ পশুপক্ষীৰ চিকিৎসাৰ বাবে পশু চিকিৎসালয় আছে। গ নম্বৰ আলিবাটৰ যান-বাহন আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে। ঘ নম্বৰ গাঁওসমূহত থকা শাসন ব্যৱস্থাক পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা বোলা হয়। 3 নম্বৰ প্ৰশ্ন পাৰ্থক্য লিখা। চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়। চৰকাৰী চিকিৎসালয় আৰু বেচৰকাৰী চিকিৎসালয়। 1 নম্বৰ চৰকাৰী চিকিৎসালয়বোৰ চৰকাৰী খৰচত চলে, আনহাতে বেচৰকাৰী চিকিৎসালয়বোৰ এজন বা কেইজনমান ব্যক্তিয়ে লগ হৈ পৰিচালনা কৰে। 2 নম্বৰ চৰকাৰী চিকিৎসালয়ত ৰোগীৰ বিনামূলীয়া চিকিৎসা আৰু ঔষধ যোগানৰ ব্যৱস্থা আছে, আনহাতে বেচৰকাৰী চিকিৎসালয়ত তেনে কোনো ব্যৱস্থা নাই। 4 নম্বৰ প্ৰশ্ন চমুটোকা লিখা। ক নম্বৰ পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা। উত্তৰ আমাৰ দেশৰ সৰহসংখ্যক লোকেই গাঁও অঞ্চলত বাস কৰে। গাঁও অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে আমাৰ দেশে গাঁওসমূহত এক নিজা শাসন ব্যৱস্থা প্ৰচলন কৰিছে। এই ব্যৱস্থাটোক পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা বোলে। খ নম্বৰ সমবায়। উত্তৰ কিছুমান লোক লগ লাগি সকলোৰে উন্নয়নৰ বা আৰ্থিক লাভালাভৰ বাবে সমূহীয়াকৈ কাম কৰা ব্যৱস্থাটোকে সমবায় বোলে। সমবায়বোৰ প্ৰত্যেকজনেই সকলোৰে বাবে আৰু সকলোৱে প্ৰত্যেকজনৰ বাবে কাম কৰা নীতিৰে চলে। এখন সমবায়ত অতি কমেও 10জন সদস্য থাকিব লাগে। গ নম্বৰ আত্মসহায়ক গোট। উত্তৰ গ্ৰাম্য অঞ্চলৰ মহিলাসকলে মিলি আত্মসহায়ক গোট গঠন কৰে। গাঁৱৰ দুখীয়া বহু পৰিয়ালে এনে গোটৰ পৰা ঋণ ল'ব পাৰে। আত্মসহায়ক গোটৰ জৰিয়তে গাঁৱৰ বহু মহিলাই বিভিন্ন সামগ্ৰী উৎপাদন কৰি বিক্ৰী কৰাৰ ব্যৱস্থা কৰে। এনেদৰে তেওঁলোকে আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰে। 5 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰ সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰে? উত্তৰটো হ'ব 3 নম্বৰ আৰক্ষীক। খ নম্বৰ পশুপক্ষীৰ চিকিৎসাৰ বাবে থকা অনুষ্ঠানটো হ'ল? উত্তৰটো হ'ব 2 নম্বৰ পশু চিকিৎসালয়।